তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনুপম গগৈ আৰু আজি মই আপোনালোকৰ বাবে এটা সৰু ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত নেকি আপোনালোকে দেখিব ধান মৰা এটা সহজ উপায় আৰু সেই সহজ উপায়েৰে মানে আগৰ দিনত যিদৰে আমি গৰু লৈ কিনে বা হেণ্ড ট্ৰেক্টৰ লৈ মৰণা মাৰিছিলোঁ ধান কাটি আনি তো সেই মৰণা মৰাৰ এটা মানে নতুন পদ্ধতি আপোনালোকে চাব পাৰে এতিয়া দেখি আছে তো এটা মেচিন তো বিশেষ মেচিনৰ জৰিয়তে মানে ধান আজিকালি মৰণা মাৰিব পৰা যায় অতি কম সময়ৰ ভিতৰতে মানে আগতে যোনটো সময় মানে আপোনাৰ এটা মৰণা মাৰিবলৈ 12 বাৰ যিটো সময় লাগিছিল 1 ঘণ্টা 1.5 ঘণ্টা তো সেই সময়খিনিতে আপোনালোকে আপোনাৰ 50 বাৰ 60 বাৰ তো তেনেকৈ মাৰিব পাৰি মানে আজিকালিৰ যোনখন নেকি নতুন ছিষ্টেমৰ ট্ৰেক্টৰত তো ট্ৰেক্টৰখন আপোনালোকে চালে এতিয়া দেখিলে আৰু ইয়াৰ লগতে আপোনালোকে এফালে চাওক তো এইখন হৈছে ট্ৰেক্টৰখন লগত ষ্টাৰ্ট দি থ'লেহে মানে মেচিনটো কাম কৰে তো ট্ৰেক্টৰখন লগত থাকিব লাগে তো ইঞ্জিনটো চলাই থ'ব লাগে আৰু এইফালে আপোনালোকে মেচিনটো দেখিছে মেচিনটোত মানে ধানখিনি ডাইৰেক্ট ডাঙৰি হিচাপত লৈ তো যোনডালকৈ আপোনাৰ মুঠি হিচাপ থাকিলেও সেইবিলাক মানে যদি বন্ধা থাকে তো সেইবিলাক খুলি দিব লাগে মুঠি হিচাপত যদি থাকে তো যদি আপোনাৰ গুৰি কটা হয় তেতিয়াতো ডাইৰেক্ট ভাল কথা অকল যোনডাল নেকি টঙাল বন্ধা থাকে সেই টঙালডাল খুলি ডাইৰেক্ট ইয়াত ভৰাই দিব লাগে তো আপোনালোকে তাৰপিছত দেখিব পাৰে এইখিনি যিদৰে ভৰাব তো সেইখিনি ভৰোৱাৰ লগে লগে মেচিনত মানে আপোনাৰ পাংখা টাইপৰ ভিতৰত আছে তো সেই পাংখাকেইখন চলি আপোনাৰ ধানবিলাক খৰাই আৰু ধানবিলাক খৰাই মেলি আপোনাৰ খেৰবিলাক দেখিছে ওপৰত তো এইফালে ওলাই যায় মানে খেৰবিলাক আৰু আপোনালোকে ধানবিলাক এনেকৈ ভৰাই থাকিব তো ভৰাই এইফালে ইঞ্জিন চাওক এইফালে মানে যোনবিলাক ধান ওপৰলৈকে ভৰাই দিয়া হৈছে সেই ধানবিলাক মানে আপোনাৰ এইফালে পাংখাত ঘূৰাই মেলি এইফালে ধান ওলাই আহিছে এইটো চাইডে ধান ওলাই আপোনালোকে টিন পাতি থাকিব লাগিব আৰু এই মানে ছিষ্টেমটো হৈছে আপোনাৰ টিন হিচাপত পইচা লয় মানে তো তেওঁলোকে মানে এটা বিশেষ মানে এটা নিৰ্ধাৰণ কৰিলে এটা পইচা কিমানৰ ভিতৰত ল'ব আৰু এইটো চাইডে আপোনালোকে দেখিব পাৰে সেইটো চাইডে ধানখিনি ওলাই যায় গোটা ধান আৰু এইটো চাইডে আপোনাক এতিয়া দেখালোঁ যে সেইটো চাইডে ওলাই যায় পটানবিলাক চাইডৰ দিকে ওলাই যায় মানে আপোনালোকে চাব পাৰে আৰু সৰু ভিডিঅ' আপোনালোকৰ বাবে আৰু এইফালে ধানবিলাক লগালগ মানে বস্তাত এনেকৈ ভৰাই দিয়া হৈছে আৰু এইটোৱে হৈছে মেচিনটো আৰু আপোনালোকে চাই লওক আৰু এইফালে চাওক খেৰবিলাক কিমান স্পীডত ওলাই গৈছে মানে বহুতেই স্পীড মানে একদম শ্ল'লি নহয় মানে বহুত ফাষ্ট মানে এইফালে চাব পাৰে কিমান স্পীডত হাই স্পীডত খেৰবিলাক ওলাই যায় এইফালে তো মেচিনটো বহুত স্পীডত চলি থাকে আৰু এইফালে ধানবিলাক মানে বেছি টাইম নালাগে এইবিলাক ধান মাৰি শেষ কৰিবৰ কাৰণে তো গাইজ এটা সৰু আপডেট আপোনালোকক দিব বিচাৰিলোঁ মানে বহুত দিন ভিডিঅ' দিয়া নাই যিহেতু নেকি তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদিহে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবাই যদি এইদৰে আৰু আপোনালোকৰ তাত যদি এনেধৰণৰ যদি মৰা মেচিন আছে তো যদি আপোনালোকে দেখিছে তো এটা কমেণ্ট কৰি দিব তেতিয়া ময়ো ভাল লাগিব যে আপোনালোকে দেখিছে বুলি তো কোনোবাই যদি নতুনকৈ চেনেলটোত আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে অনাগত দিনত এনেধৰণৰ ভিডিঅ'সমূহ মোৰ চেনেলত জৰিয়তে পাই থাকে তো ধন্যবাদ।